ঢকুৱাখানাত বিজেপিৰ উদ্যোগত কলা দিৱস পালন। কলা দিৱসৰ ৰেলীত ভাগ ল'লে শ শ বিজেপি নেতা কৰ্মীয়ে। আজি সমগ্ৰ দেশৰ লগতে ঢকুৱাখানাতো জিলা বিজেপিৰ উদ্যোগত কলা দিৱস পালন কৰি ঢকুৱাখানা নগৰৰ মাজেৰে বিভিন্ন শ্লোগান দি বিশাল ৰেলী উলিওৱা হয়। 1975 চনৰ 25 জুন তাৰিখত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অসাংবিধানিকভাৱে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত দেশত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ দুৰ্বিষহ স্মৃতি সোঁৱৰি বিজেপিয়ে প্ৰতি বছৰে আজিৰ দিনটোক কলা দিৱস ৰূপে পালন কৰি আহিছে। ঢকুৱাখানা নগৰৰ মাজেৰে বিশাল ৰেলী উলিয়াই পালন কৰা কলা দিৱসৰ কাৰ্যসূচীত ঢকুৱাখানা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চুমুৱা, সম্পাদক হেমন্ত গগৈ, সাধাৰণ সম্পাদক মোহন দলে, ঢকুৱাখানা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলেকে আদি কৰি কেইবা শতাধিক বিজেপিৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। গেটৰ বাহিৰলৈ গৈ ধুনীয়াকৈ ৰেলীটো শৃংখলাভাৱে সম্বোধনটো কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। মুর্দাবাদ মুর্দাবাদ কংগ্রেস দল মুর্দাবাদ মুর্দাবাদ ভ্রষ্টাচারী কংগ্রেস দল হুঁশিয়ার 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 মুর্দাবাদ 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 মুর্দাবাদ। ভাৰতীয় জনতা পাৰ্টীয়ে 25 জুন তাৰিখটোক কলা দিৱস হিচাপে উদযাপন কৰে। এইকাৰণে কৰে যে 1975 চনত 25 জুন তাৰিখে ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী কৰি যি মানৱ অধিকাৰ খৰ্ব কৰিছিল তাৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীয়ে সেই সময়ৰ পৰাই 25 জুনটো কলা দিৱস হিচাপে উদযাপন কৰি আহে। আৰু সেই সময়ত জৰুৰীকালীন অৱস্থা দূৰ হ'বৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সেই সময়ৰ নেতাসকলৰ প্ৰচেষ্টাত 2 বছৰৰ ভিতৰতে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ এটা ব্যৱস্থা কৰিছিল।